ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো সহি লগায়া হে প্ৰেষ্টিজ স্বিচ প্ৰেছাৰ কুকাৰ কণ্ট্ৰোল স্পিলেজ আৰু বন্ধন বেংক Unwanted 21 days pregnancy by choice. আপুনি বিচাৰে মোৰ বিয়াখন যাতে নহওক আৰু নিয়ম মতে মই এইখন ঘৰৰ বুৱাৰী নহওঁ যাতে আপুনি মোক ঘৰৰ পৰা উলিয়াই পঠিয়ায় সেইকাৰণে আপুনি বিকাশক কিডনেপ কৰা নাই জানো কি কথা ক'বলৈ আহিছা সঁচা কথা কৈছো মই কুন্দনক মন্দিৰত দেখি পেলাই ইমান নাৰ্ভাছ কিয় হৈছিলে মই কি নাজানো বুলি ভাবিছে আপুনি কুন্দনক লগাই বিকাশক কিডনেপ কৰাইছে যাতে বিয়াখন নহওক কি লগ্ন সময়খিনিক মই সৰু কটাই ৰাখিবলৈ কৈছিলোঁ কালিলৈ ঘৰলৈ লৈ আহিবলৈ কৈছিলোঁ কিন্তু কুন্দন গৈ পোৱাৰ আগতে সৰু কোনোবাই লৈ গ'ল মাহী আপুনি ইমান তললৈ আপুনি কেনেকৈ যাব পাৰিলে মানসী চিঞৰিব ময়ো পাৰোঁ ভাইটিক ঘূৰাই অনাৰ দায়িত্ব আপোনাৰ কেনেকৈ আনে আপুনি জানে মুঠতে ভাইটি কাইলৈৰ ভিতৰত ঘৰ পাবহি লাগিব কেনেবাকে চন্দ্ৰই কামটো কৰা নাইতো নাই চন্দ্ৰই এনেকুৱা কৰিব নোৱাৰে মাহী ইমান পুৱাই কলৈ যায় কিবা খবৰ পাইছে নেকি মাত বোল নিদিয়াকৈ বহি আছে যে আপোনাৰ কাম কৰা মানুহজনে ইয়াতে বহিব দিলে মই কি সুধিছোঁ কিবা খবৰ পাইছে নেকি আপুনি খবৰ আপোনালোকৰ পৰা পাম বুলি আশা নকৰাটোৱে ভাল আছিল কালিয়ে ল'ৰাটো অপহৰণ কৰিলে পুলিচ আহিছে আজি বিকাশ চন্দনক অপহৰণকাৰীয়ে অপহৰণ কৰি আপোনালোকৰ ঘৰতে ৰাখি থৈছে নেকি পাগল হৈছে নেকি পাগল হোৱা নাই কাৰণেতো কালি ৰাতি আপোনালোকৰ ঘৰলৈ আহি সময় নষ্ট নকৰিলোঁ য'ত য'ত ৰাখিব পাৰে বুলি সন্দেহ কৰিছিলোঁ তাতে বিচাৰিলোঁ নাপালোঁ ক'তোৱে নাপালে নেকি কামপুৰ এৰিয়াৰ পৰা উলিয়াই লৈ গৈছে বিকাশ চন্দন তাক কোনে অপহৰণ কৰিছে সেইটো কওক মৌজাদাৰৰ ঘৰে কিমানৰ লগত শত্ৰুতা কৰি থৈছে সেই লিষ্টখন আপোনালোকৰ হাতত আছেই চাগে আপোনাৰ কথাতে গম পালোঁ কি ইনভেষ্টিগেশ্যন কৰিব আহোঁ আচ্ছা ৰ'বচোন আপুনি কোন গম নাপাব দেই তেখেতসকলৰ মাহীয়ে আগৰ পৰা ইয়াতে থাকে নেকি মোৰ নিজৰ ঘৰ আছে বিপদৰ সময়তহে আহিছোঁ ভাগিনৰ ঘৰলৈ অঁ এটা কথা হ'ব পাৰে কিন্তু নিজেই বিপদটো সৃষ্টি কৰি নিজেই বিপদটো শেষ কৰিবলৈ চেষ্টাও কৰিব পাৰে কি কৈছে মানে আপুনি সন্দেহ আপোনাৰ ওপৰতো আছে হয় নেকি কৰি থকা সন্দেহ দেখুৱাই আছোঁ মই কোন মাহী আচলতে ভাইটি আৰু এখেতক খুব ভাল পায় বহি লওঁ আহক আপুনি প্ৰকাশ ৰঞ্জনৰ হয় মই তেখেতৰ পত্নী হেৰি পাৰ্থই আপোনালোকৰ কথা মোক কৈছে আচ্ছা বিকাশ ৰঞ্জনৰ পত্নী ক'ত
আৰু এখন উঠাইছোঁ। আগতে তেওঁলোকে কৰা অপাৰেশ্যনবোৰত মাত ঘূৰি আহিছেনে? 30% আহিছে। 30%? এনেও মোৰ বিশ্বাস সেই 30%ত চন্দ্ৰও থাকিব। ডাক্তৰে একচুৱেলি তাৰ কেছ হিষ্ট্ৰীটো চোৱাৰ পাছতহে চাৰ্জাৰীৰ কাৰণে একচেপ্ট কৰিছে। আচলতে তেওঁলোকে বাই বাৰ্থ যদি এইটো প্ৰব্লেম থাকে তেতিয়াহ'লে চাৰ্জাৰী নকৰে। তেনেহ'লে 30%হে কিয়? ঠিক আছে, হ'ব। সেইটো তেওঁলোকেও ক'ব নোৱাৰে আংকল। তেওঁলোকে মাত্ৰ ট্ৰাইহে কৰিব পাৰে। মোৰ কেনেকুৱা লাগিছে জানে আংকল? চন্দ্ৰই যেন অহা সপ্তাহৰ পৰাই কথা ক'ব পাৰিব। তোৰ কথা পাতিবলৈ কোনো নাই? মই নাই, জাহ্নৱী নাই? এওঁ তোৰ বাবে ইমান চিন্তা কৰে, আজিৰ কথাটোৱে ভাবিছাচোন। আংকল, মই চন্দ্ৰক চিনি পাওঁ বাবেহে টিমটোৰ কথা শুনি কামটো প্ৰচেছ কৰিছিলোঁ। বেলেগ একো কথা নাই। থাকক নাথাকক বেলেগ কথা। ইয়াৰ মাত ঘূৰি অহাৰ পিছত তোমালোক দুটাৰ বিয়াৰ ব্যৱস্থা মই কৰিম। আমি সদায় ভাল বন্ধু হৈ থাকিম আংকল। বিয়াৰ পিছতো ভাল বন্ধু হৈ থাকিব পাৰিবা। চাওঁ আপোনাৰ বিয়া হ'বলৈ মন নাছিলে বিকাশ ৰঞ্জনলৈ? মন নাথাকিলে আৰু এইখন ঘৰত এমাহ আগৰে পৰা থাকোনে? নহয়, দীঘলীয়া প্লেনো হ'ব পাৰে। হ'ব পাৰে, প্ৰমাণ আছে যদি এৰেষ্ট কৰক। আইন জানে আপুনি দেই। গুড। কিছুমান কেছত আকৌ মই প্ৰমাণ পালেও একো নকৰোঁ। অঁ, সেই বুলি আপোনাৰ বিৰুদ্ধে প্ৰমাণ পালে কিন্তু চিধাই লগাব। আপুনি কিমান স্বাৰ্থপৰ সেইটো ভালকৈ জনা আছে। স্বাৰ্থৰ বাবে আপুনি যিকোনো কাম কৰিব পাৰে, নিজৰ মানুহৰ মন ভাঙিব পাৰে। বিকাশে আপোনাক ৰেপ কৰিছিল। বিকাশ কোন কোটা নহয় জানো? চালে বেৰে কথা কোবাই নাথাকিব আপুনি। মোৰ বিৰুদ্ধে যদি কিবা প্ৰমাণ আছে মোক এৰেষ্ট কৰি লৈ যাওক, নহ'লে যিয়ে এই কাম কৰিছে তাক লৈ যাওক। ধৰাটোতো মই ধৰিমেই। মাথো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নব? মই মাথো আপোনালোকৰ পৰা জানিব খুজিছোঁ, নব আপোনালোকে কাৰোবাক সন্দেহ কৰে নেকি? আমি কাক সন্দেহ কৰিম ভাবিয়ে পোৱা নাই। আপুনি নাই, কালি আপোনালোকে বোলে চন্দ্ৰক সন্দেহ কৰি বাহিৰে বাহিৰে তাক সুধিবলৈ গৈছিল। কি? নহয়, মাহীহে গৈছিলে। মই বুজাই বহাই লৈ আহিলোঁ। বুজি পালে মাহীয়ে চন্দ্ৰই যে একো কৰা নাই। আপুনি কি কয় বৈষ্ণৱী? আপোনাৰ প্ৰাক্তন প্ৰেমিকে কৰিব পাৰে নেকি এইটো কাম? সি সেইটো মেণ্টেলিটিৰ ল'ৰা নহয়। এইবোৰ কেছত মেণ্টেলিটিতকৈ খংটোৱে বেছি মেটাৰ কৰে। একো নাই, মই তাকো সোধা পোছা কৰিম। বাকী কিবা খবৰ পালে মোলৈ ফোন কৰিব। এখন মোৰ কাৰ্ড। আৰু এতিয়া আপোনালোক দুয়োগৰাকী মজদৰা ঘৰৰ বোৱাৰী। বোৱাৰী মানে যিয়ে ঘৰ ধৰে। এটা কাম কৰিবচোন পাৰে যদি। এইখন ঘৰে কিমানৰ জীৱনক লৈ খেলিলে লিষ্ট এখন বনাব। হয়তো তাতে অপহৰণ কৰি নামটো ওলাই যাব। আহোঁ। বৌ, চন্দ্ৰ এইটো কাম কৰা নাই।
মই মুখেৰে মাতিব পৰা হ'ম বৈষ্ণৱীক ক'ব নোৱাৰা চব কথা মই ক'ম ভাওনাৰ বচন মই নিজেই মাতিম বিলাপ নিজেই গাই দৰ্শকৰ চকুলৈ উলিয়াম কিন্তু এতিয়া কিয় মোৰ এনেকুৱা হৈছে মাতটো আনক শুনাবলৈ পাম বুলি জানিও কিয় মোৰ মনটো ভাল লগা নাই কিয় বৈষ্ণৱীৰ বাবে নাই নাই তাইৰ লগত মোৰ কি আছে তাই এতিয়া বেলেগৰ পত্নী মোৰ একো নহয় মই বিকাশলৈ বিয়া হওঁ চন্দ্ৰ তাক এৰ বুলি কোৱা নাই জানো মই ৰাইজৰ সন্মুখত যি কলো সেইটোৱে মই বিকাশলৈ বিয়া হওঁ এইটোৱে তোৰ শেষ সিদ্ধান্ত নেকি ঐ তই দিনতে আহিলি যে হেৰ ৰেষ্টুৰেণ্ট খুলিবলৈ 3 ঘণ্টা সময় আছে কাম কি আছে বাচনকেইটা ধুব পাৰিবি মালিকেতো অভাৰ টাইম নিদিয়েতো বুজিছো ভাওনা খালে মানে সোনকালে যাবি কিয় নাযাবি যাবি মই মেনেজ কৰিম ৰ'বা আৰু এসপ্তাহে আছে ভাওনা হ'বই দেখোন ৰচোন এই তেতিলি খোৱাত যে তোক ৰাসত কৃষ্ণ কৰিবলৈ যে মাতিছিলে তই কিয় নগলি কচোন তই আৰে ভাই কিয় নগলি সেইটো ক ইমান খং উঠিবলৈ কি হ'ল আকৌ চাহ আজি মোৰ মনটো কেনেকুৱা লাগিছে তোমাক বুজাই ক'ব নোৱাৰিম কেনেবাকৈ যদি তাৰ মাত ওলায় মই 12খন গাঁৱৰ মানুহ গোটাই বৰালি মাছেৰে বৰ ভোজ খুৱাম কথা দিলোঁ আপুনি নক'লেও মই বুজি পাওঁ আপুনি কিমান সুখী কিন্তু আংকল চন্দ্ৰৰ মুখত মই সেই ফূৰ্তিটো নেদেখিলোঁ আচলতে এই কথাটো শুনি তাৰ মুখত এটা বেলেগ এটা ফূৰ্তি থাকিব লাগিছিল কিন্তু নাই কিয় আংকল সি নিজৰ সুখ দুখৰ কথা স্পষ্টকৈ একোৱে ক'ব নোৱাৰে এবাৰ সি মাতিব পৰা হওক চাবা তোমাকে আটাইতকৈ বেছি কথা ক'ব ইমান বছৰৰ পৰা বুকুত সাঁচি ৰখা দুখবোৰ তোমাৰ আগত কৈ কৈ সি হাঁহিব তাৰ হাঁহিৰ কাৰণটো তুমিয়ে হ'বা আংকল মই আজিয়ে বাইদেউৰ লগত ভালকৈ কথা পাতিম চন্দ্ৰৰ মাত ওলাব বুলি জানিলে বাইদেউ নিশ্চয় মাতিব এতিয়াই নালাগে আংকল অপাৰেশ্যনটো হৈ লওক তাৰপিছত এইবোৰ কথা পাতিম তাৰমানে তুমি চন্দ্ৰৰ লগত বিয়া হ'বা আগতে সি ভাল হৈ লওকচোন এতিয়াও বহুত সময় আছে আমাৰ হাতত তুমি বিয়া হ'বানে নোহোৱা সেইটো কোৱা চন্দ্ৰৰ সুখৰ কাৰণে মই যিকোনো কাম কৰিব পাৰিম হৈ যাব মোক আৰু একো নালাগে মই খাহী মাংস আনিম বাইদেউ মই আৰু তুমি খাম আৰু চন্দ্ৰ তুমি চন্দ্ৰৰ বাবে কৰা এইখিনি চিন্তাই মোৰ বাবে যথেষ্ট মই সকলোৰে বাবে চিন্তা কৰোঁ আংকল নকৰিবা যি তোমাৰ ভাল পোৱা মৰমৰ উপযুক্ত তাৰ বাবেহে চিন্তা কৰিবা কিছুমানৰ বাবে চিন্তা কৰি জীৱনত কষ্টৰ বাহিৰে একো নোপোৱা আপুনি কাৰ কথা কৈছে মই বুজি পাইছোঁ আংকল কিন্তু আংকল আমি বৈষ্ণৱীয়ে লোৱা সিদ্ধান্তটোৰ অকল এটা দিশে দেখিছোঁ নেকি তাৰ কিবা বেলেগ এটা কাৰণটো থাকিব কোনো বেলেগ কাৰণ নাই মুঠ কথা মই এজনী অভদ্ৰ অকৃতজ্ঞ ছোৱালী জন্ম দিলোঁ চে কি যে কথাবোৰ আলোচনা কৰি আছোঁ বাদ দিয়া মই মাংস আনো চন্দ্ৰলৈ পুৱাই লৈ যাম আংকল
তাইৰ কথা আৰু নকবা। তাইৰ কথা নহয় আংকল, বিকাশ ৰঞ্জনৰ কথা। বিকাশ ৰঞ্জন যে কিডনেপ হৈছে আপুনি মোক কোৱা নাছিলে কিয়? ইয়াত পুলিচে সিমান গুৰুত্ব দিয়া নাই। তই এটা কাম কৰ, গোস্বামীক ফোন কৰ, লাগিলে মই নিজে যাম। তই সেইবোৰ চিন্তা কৰিব নালাগে। কোন আছে বুলি কলি? তেওঁকে ক মই যাব লাগিলে কবি। মাহী কিবা গম পাইছে নেকি? গম পাবলৈ পুলিচে নিজৰ কাম কৰিবও লাগিব নহয়। চিন্তা নকৰিবা, বিজয়ে ওপৰৰ পুলিচৰ সৈতে কথা পাতিছে। হয়তো মই পুৱা MLA লগ কৰিবলৈ যাবও লাগিব। মৌজাদাৰ ভায়েকক অপহৰণ কৰিছে, উলামোলা নহয়। ভাইটিক যদি সি কিবা কৰে? অমংগলীয়া কথা নকবা মানসী। ডাঙৰে ঠিকেই কয় আগতে, তোমাৰ মুখেৰে ভাল কথা বোলে নোলায়, প্ৰতিটো কথাতে বোলে নিগেটিভ। সঁচা কথা ক'লে যদি মানুহ নেগেটিভ হয়, তেনেহ'লে মানুহে দেখোন সঁচা কথা কোৱাই। এই বামুকিলটো ওলাই ক'ৰ পৰা বাৰে বাৰে? মই তোমাৰ সৈতে কথা পাতিছো। মোৰ বাইদেউৰ সৈতে পাতিছে। আপোনাৰ দৰে বৌয়েও ভয় কৰিছে বিকাশৰ কিবা হয় বুলি। সেইটোকে নেগেটিভ কথা বুলি কিয় ভাবিছে আপুনি? আচ্ছা, তুমি মোক এটা কথা কোৱাচোন, সৰু কোনোবাই কিডনেপ কৰিছে, মই চিন্তা কৰিছো, মানসে চিন্তা কৰিছে, তুমি কিয় কৰা নাই? তুমি কৰা নাইতো কামটো। কিডনেপ আকৌ বেলেগকৈ কিয় কৰিব লাগে? বিকাশক মোৰ মতে চলাই কিডনেপ কৰি থৈছো। এইবোৰ নাটক এৰি যাক বিকাশক কণ্ট্ৰেক্ট দিছিলে তাক কৈ বিকাশক ঘৰলৈ আনক। কুন্দনে তাক নিয়া নাই বুলি কিমান বাৰ ক'ব লাগে? আপুনি ক'লেই বিশ্বাস কৰিম বুলি কিয় ভাবি লৈছে আপুনি? বাৰু বিশ্বাস কৰিলোৱে যেনিবা। এটা কথা কওকচোন, আজি দিনটো ক'ত আছিলে আপুনি? সৰুক বিচাৰিছিলো, থানালৈ গলো, বহুত ঘূৰিলো। আমাক নোকোৱাকৈ গ'ল কিয়? তোমালোকক কৈ যাব লাগিব মই? লাগিব। বৈষ্ণৱী হ'ব নহয় বৌ, মাহীয়ে কোনো পুলিচৰ ওচৰত যোৱা নাছিলে, বিকাশক বিচৰাও নাছিলে। কিয় বিচাৰিব? বিকাশ ক'ত আছে জানে এখেতে? ক'ত থৈছে বিকাশক কওক। তোমাৰ এইটো ব্যৱহাৰৰ উত্তৰ মই দিম। প্ৰথমতে তাক ঘৰলৈ আহিবলৈ দিয়া, তাৰপিছত বুজিবা এই যশোদা কোন। মাহীক বেছি টানি ক'লা তুমি। যি মানুহে বোৱাৰীক জীয়ৰী বুলি নাভাবে তাক আৰু টানকৈ কয়। মকবুল আহি পোৱা নাই নেকি? কিয়? তেতেলী সৰা ৰাসৰ পৰা আহোঁ। ৰাস? কিন্তু সেইখন ৰাসটো অহা সপ্তাহতহে। আকৌ কভিড হ'ব বুলি আগুৱালে। বৈষ্ণৱী জানো তুমি ৰাস ভাল পোৱা, কিন্তু এইটো কণ্ডিশ্যনত তুমি ৰাস চাবলৈ যোৱাটো ভাল নহ'ব নেকি? মই ৰাস চাবলৈ নাযাওঁ বৌ। তেন্তে ৰাসখনত চন্দ্ৰই কৃষ্ণ কৰে যদি জানিম সি বিকাশক অপহৰণ কৰা নাই, আৰু যদি সি অপহৰণ কৰিছে কৃষ্ণ নচাটো দূৰৰে কথা, সি ৰাসলৈকো নাহে। তুমি তাত মিছাতে সন্দেহ কৰিছা নেকি? মিছা হ'লে মই সুখী হ'ম বৌ, কিন্তু সঁচা হ'লেও মই তাক ভুল কৰিবলৈ নিদিম। সি আকৌ জেললৈ যাবলগীয়া হোৱাটো মই নিবিচাৰোঁ।